দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব কমাৰগাঁৱৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰ। হৰিনামৰ ধ্বনিত মুখৰিত হ'ব সমগ্ৰ কমাৰগাঁও। লক্ষ লক্ষ ভকত বৈষ্ণৱক আদৰিবলৈ এতিয়া সীমাহীন ব্যস্ততা কাজিৰঙা সমন্বয় ক্ষেত্ৰত। কিয়নো 89 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাবে এতিয়া চলিছে ব্যাপক প্ৰস্তুতি। শ শ লোক এতিয়া ব্যস্ত হৈ পৰিছে অধিৱেশনৰ প্ৰস্তুতিত। কোনো যদি ব্যস্ত হৈ পৰিছে নৰা কটাত, কোনোজন আকৌ ব্যস্ত শিবিৰ নিৰ্মাণৰ কামত। কিয়নো ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখৰ পৰা আৰম্ভ হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশন। অধিৱেশনলৈ মাজত মাত্ৰ এটা মাহ বাকী। লক্ষ লক্ষ ভকতপ্ৰাণ বৈষ্ণৱৰ আগমন ঘটিব বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰলৈ। অধিৱেশনৰ বাবে এতিয়া ব্যস্ততাৰ অন্ত নাইকিয়া হৈছে বোকাখাত জিলা সমিতিৰ সকলো ৰাইজৰ। আৰু শিবিৰ স্থাপনৰ বাবে এতিয়া এনেদৰেই ঘৰৰ সকলো কাম বন এৰি পুৰুষ মহিলা যুৱক যুৱতী সকলো ওলাই আহিছে। পূৰ্ণগতিত চলিছে শিবিৰ মণ্ডপ নিৰ্মাণৰ কাম। এনেদৰে এতিয়া সমগ্ৰ বোকাখাত, নুমলীগড়, কমাৰগাঁও, খুমটাই অঞ্চলত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 89 সংখ্যক অধিৱেশনক লৈ ব্যস্ততাৰ অন্ত নাই সকলোৰে। কৰ্মঠ হিচাপে সমস্তগণে আপুনি ইয়াত শ্ৰমদান কৰি আহিছে। সময় মাত্ৰ আপোনাৰ এমাহে বাকী। গতিকে আপোনালোকে দেখিবলৈ পাব ইয়াত আপোনাৰ আজি শিবিৰৰ কাম আৰম্ভ হৈছে। আমি সদৰ আঞ্চলিক শাখাই ইয়াত আপোনাৰ সেৱা শিবিৰ আৰম্ভ কৰা হৈছে। যোৱা কালিৰ পৰা শিবিৰৰ কাম হৈছে সাধাৰণ শিবিৰ, বিশেষ প্ৰতিনিধি শিবিৰ। আপোনালোকে সিফালে দক্ষিণ দিশে গ'লে দেখাব অস্থায়ী নামঘৰ প্ৰতিষ্ঠা হ'ল। ইয়াত কেন্দ্ৰীয় ভঁৰাল ভোজনালয় প্ৰতিষ্ঠা হৈছে। আপোনাৰ সিফালে আপোনাৰ সেৱা বাহিনী, আপোনাৰ কাৰ্যালয়, আপোনাৰ সেৱা বাহিনী শিবিৰ প্ৰতিষ্ঠা হৈছে। এনেকুৱা ধৰণৰ দিনে ৰাতি আপোনাৰ অনৰ্গল ইয়াত আপোনাৰ কৰ্ম অগ্ৰগতি হৈ আছে। কিয়নো এটা মাহৰ পিছতেই অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশন ভাগি। এনেকৈ এতিয়া অন্তহীন ব্যস্ততা কমাৰগাঁও কাজিৰঙা সমন্বয় ক্ষেত্ৰত। ব্যুৰো ৰিপৰ্ট, হেডলাইনছ দেৰগাঁও।